আজিকালি দেখা যায় আছে আমাৰ হিন্দু ভাইসকল সেই প্ৰতিবাদ কৰি আছে। সেইটোহে আমাৰ ভালহে কাম কৰি আছে তেওঁলোকে। আমি তেওঁলোকক প্ৰশংসা কৰিব লাগে। যি কাম আমি কৰিব লাগিছিল সেই কাম আজিকালি আমাৰ হিন্দু ভাইসকলে কৰি আছে। নাহমাদুহু ওয়া নাছল্লি আলা ৰাসূলিহিল কাৰীম, আম্মা বা'দ, ফাউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহ তাআলাই কুরআনুল কারীমত কৈছে, সূরা আসর আয়াত নাম্বার 3, ইল্লাল্লাযীনা আমানু ওয়া আমিলুস সালিহাতি ওয়া তাওয়াসাউ বিল হক ওয়া তাওয়াসাউ বিস সাবর। ইল্লাল্লাযীনা, যিসকলে ইমান আনা নাই সেইসকলৰ বাহিৰে, ওয়া আমিলুস সালিহা, যারা ইমান আনিছে তেওঁলোকক ভাল কাম কৰিবলৈ কৈছে। ওয়া আমিলুস সালিহা ওয়া তাওয়াসাউ বিল হক, আৰু ইজনে আনজনক সত্যৰ উপদেশ দিবলৈ কৈছে। সত্য কামৰ উপদেশ দিবলৈ কৈছে, ভাল কামৰ উপদেশ দিবলৈ কৈছে। আৰু ইজনে আনজনক ওয়া তাওয়াসাউ বিস সাবর, ইজনে আনজনক ধৈৰ্য ধৰাৰ উপদেশ দিবলৈ কৈছে। তো যিকে নহওক, পাঠান চিনেমাৰ বিতৰ্ক চলি থকাৰ সময়তে মই মুছলমান ভাইসকলক এটা কথা সুধিব বিচাৰিম যে পাঠান চিনেমাখন যদি ফ্লপ হয় তেতিয়াহ'লে আমাৰ কিবা লছ হৈ আছে নেকি? আৰু পাঠান চিনেমাখন যদি কিবা হিট হয় তেতিয়াহ'লে আমাৰ কিবা লাভ হৈ আছে নেকি? কোনোটোৱে নহয়। গতিকে আমি ইমান হাল্লা, ইমান বিতৰ্ক কৰি কি লাভ আছে? কোনোবা এজন মুছলমানে যদি পৰ্ণগ্ৰাফি কৰে আমি চাম নেকি? কোনোবা এজন মুছলমান যদি অশ্লীলতাক প্ৰকাশ কৰে সেই অশ্লীলতা আমি চাম নেকি? আমি প্ৰকৃত মুছলমানসকলে সেই অশ্লীলতাৰ পৰা আঁতৰি থাকিব লাগে। এতিয়া পাঠান চিনেমাখন যোনে কৰক, শ্বাহৰুখ খান মুছলমান হৈছে বুলি আমি চাব লাগে নেকি? আমাৰ এজন মুছলমানে বেয়া কাম কৰিব তাৰ আমি প্ৰতিবাদ কৰিব লাগে, ভাল কাম কৰিব তাৰ আমি প্ৰশংসা কৰিব লাগে। গতিকে সি যিয়েই নহওক অশ্লীলতা প্ৰকাশ কৰিছে, গতিকে আমি তেনেকুৱা চিনেমাৰ পৰা আমি আঁতৰি থকাটো আমাৰ বাবে উত্তম। আৰু এটা কথা, এই এনেকুৱা সমাজ বিৰোধী বা ধৰ্ম বিৰোধী যি চিনেমা আমাৰ আজিকালি বনাই আছে, সি ধৰ্মীয়ভাৱে মুছলমানেই হওক বা হিন্দুৱেই হওক, সি যোনেই নহওক কিয় সেইবোৰ আমি চাব নালাগে আৰু সেইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে। যিসকল প্ৰকৃত মুছলমান, যিসকলে নিজকে ইমানদাৰ বুলি ভাবে, যিসকলে আল্লাহক বিশ্বাস কৰে, যিসকলে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ অনুকৰণ কৰে, তেওঁলোকে এনেকুৱা চিনেমা চোৱাৰ পৰা আঁতৰি থকাটো আমাৰ উত্তম। আহকচোন আমাৰ মুছলমান পণ্ডিতসকলে এই বিষয়ত কি কয় আমি জানি লওঁ। You're watching a movie. All of a sudden, a woman in a bikini comes up. So you are actually watching sin. Then watching movies is one of the closest ways to take you to hell. তেখেতৰ মতে আমি কোনো ধৰণৰ ছবি যি আমাৰ অশ্লীলতা বা আমাৰ ধৰ্মৰ বিৰোধী হয় বা মিউজিক শুনাটো আমাৰ মুছলমানসকলৰ বাবে হাৰাম। আল্লাহ সুবহানাহু ওয়া তাআলা রাসূলকে বলছেন, কুল লিল মুমিনিন, হে রাসূল আপনি মুমিনদেরকে বলে দেন, ইয়াগুদ্দু মিন আবসারহিম, তাদের চোখের যেন হেফাজত করে, হারাম জিনিস না দেখে। তাহলে আপনি অন্য মেয়ের ছবি দেখে মজা নিচ্ছেন, তার গলের কণ্ঠ শুনে মজা নিচ্ছেন, গান শুনে মজা নিচ্ছেন, ভিডিও দেখে মজা নিচ্ছেন, আপনি হারাম করছেন, চোখের গুনাহ করছেন, মাথার গুনাহ করছেন। এখেতৰ মতো চিনেমা চোৱাটো আমাৰ বাবে হাৰাম। গতিকে আমি হাৰাম কিয় কৰিম? আমি এনেই পুণ্যৰ কাম কৰিব নোৱাৰোঁ। নামাজ আমাৰ সময়মতে আমি আদায় কৰিব নোৱাৰোঁ। 5 ওয়াক্ত নামাজ আমাৰ কাৰণে ফৰজ, সেই 5 ওয়াক্ত নামাজ আমি আদায় কৰিব নোৱাৰোঁ। এইফালেদি আমি এনেও পাপ কৰি আছোঁ, আৰু এক্সিছ কিয় আমি পাপ কৰিবলৈ যাম? এই হাৰাম কৰ্ম কৰি আমি কিয় পাপ কৰিবলৈ যাম? গতিকে আমি সকলোৱে হাৰাম কৰ্মৰ পৰা আঁতৰি থকাটো আমাৰ উত্তম। এরকম অনেক মুসলিম অভিনেতা আছেন যাদের আচরণ অমুসলিমদের মতো। সে যেই হোক না কেন, হতে পারে পৃথিবীর সেরা অভিনেতা। অ্যাক্টিং বা মডেলিং ইসলামিক শরিয়ার বিরুদ্ধে যায়, সেটা হারাম। এই অভিনয় তাকে দোজখে নিয়ে যাবে, তার অভিনয় তাকে জাহান্নামে নিয়ে যাবে। জাকিৰ নায়কৰ মতো আমি চিনেমা চাব নোৱাৰোঁ। আমি প্ৰকৃত মুছলমানসকলে চিনেমাৰ পৰা আঁতৰি থাকিব লাগে। এই এটা হাৰাম কৰ্ম। সেই যোনেই নহওক, সেই মুছলমানেই চিনেমা কৰক বা হিন্দীয়ে চিনেমা কৰক, সি যিমান ডাঙৰ অভিনেতাই নহওক কিয়, তাৰ চিনেমাৰ পৰা আমি আঁতৰি থকাটো আমাৰ প্ৰকৃত মুছলমান ভাইসকলৰ কাৰণে এইটো উত্তম। গতিকে আমি সকলোৱে
এই পাপ কৰ্মৰ পৰা এই হাৰাম কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ তাৰে কামনা কৰিলোঁ